get this feeling. I wanna run away, hit the highway and never look back. I wanna watch it fade away in the rearview mirror. Won't get lost cause I've been really off track. Lately been running, but I've not been going anywhere. I've been hiding without being found. Good morning, welcome and welcome back to my another vlog. আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, সুস্থ আছে। মই বিৰাট বেছি ভালে আছোঁ। একদম ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট দিছোঁ। আজি অলপমান কাম আছে, মই ভাবিছোঁ ব্লগটো বনাই লওঁ। কাম মানে মই এতিয়া যাম টাউনলৈ। টাউনত মই আপোনালোকক বিশেষ বস্তু এটা দেখাবলৈ আছে। মোৰ চুলিখিনি দেখিছেনে? মই হাইলাইট কৰিলোঁ, ইমান বেছি মই নিজকে বেয়া পাইছোঁ দেখিবলৈ। এতিয়া মই বোলো নাই নহ'ব, মই চুলিখিনি মই এনেকৈ নোৱাৰোঁ। মই এতিয়া আকৌ পাৰ্লাৰত যাম, গৈ পেলাই মই আকৌ ব্লেক কৰি পেলামগৈ। মানে মোৰ বহুত বেয়া পাইছোঁ নিজকে দেখি, ভাল নালাগে। আৰু মায়েও মোক বহুত বেছি গালি পাৰিছে জানে। সেইটো কাৰণে মই ভাবিছোঁ যে মই এইখিনি ইয়াত দেখিছে গোটেইগাল কৰিলোঁ অত পইচা দি, এতিয়া বৰবাদ গৈছে মোক। আকৌ মই এইখিনি ব্লেক কৰিমগৈ। তাকে বোলো অলপ কিবা কিবি কেইটামান কাম আছে, সেইকেইটা কাম কৰি লওঁ। আপোনালোকে বাৰু কেনেকুৱা পাইছে মোৰ চুলিকেইডাল? কিছুমানে ক'ব ভাল লাগিছে, কিছুমানে কৈছে মানে ভাল লাগিছে দেখিবলৈ, তোৰ লুকটো চেঞ্জ। মই বোলো নালাগে মোক এনেকুৱা লুক চেঞ্জ। মই একদম অশান্তি পাইছোঁ। একো এটা হেয়াৰ ষ্টাইল মই এতিয়া ভালকৈ কৰিব নোৱাৰা হ'লোঁ। আৰু যিহেতু মানে নাথাকা ন এনেকৈ, একদম মই বিৰাট অশান্তি পাইছোঁ। চাওকচোন মোৰ চুলিকেইডাল, দেখিছে? গোটেই চুলি বৰবাদ হৈ গ'ল মোৰ। এইগাল মই এতিয়া কৰি লৈ পেলাই, তাতে মানে কি হ'ল ন, মই কৰিব দিছিলোঁ বেক চাইডে দুডালমান, কিন্তু ফ্ৰণ্টত কৰি দিলে গোটেইখিনি ইমান বেয়া লাগিছে মোক দেখিবলৈ। সেইটো কাৰণে আৰু এতিয়া যাওঁ, কামকেইটা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। আমি ওলাই আহিলোঁ, এজনী চিমু। বহুত বেছি ৰ'দ দেই পাপা, বহুত বেছি ৰ'দ। গৈ আছোঁ আৰু তাৰপিছত চুলিগাল মোক একদম বৰবাদ কৰি পেলালোঁ। এতিয়া গৈ পেলাই ঠিক কৰোঁগৈ। সেইখিনি আমাৰ খোজকাঢ়িব লাগে, তাৰপিছত টেম্পুতে যামগৈ। আৰু টেম্পুত অলপ আগৰ পৰা উঠিব লাগে। মই দেখুৱাই আছোঁ বলক, বহুত ৰ'দ। পিছত কথা পাতি। চিকিউৰিটি গাৰ্ড গৈ আছে, ই এনেই যায়গৈ, সেইখিনিৰ পৰা সি উভতিবই লাগিব। এনেই সেয়া অ'ত শুঙি ত'ত শুঙি সেয়া গৈ আছে। এয়া আমি আহি পালোহি, টেম্পুত উঠিলোঁ। টেম্পুত উঠাৰ পাছত ভাবিলোঁ যে আমাৰ বহুত বেছি ভোক লাগিছিলে আৰু নিকু অফিচত আছিলে। মই তাক মাতি দিলোঁ যে আমি কিবা এটা খাই লওঁ, যিহেতু বহুত বেছি ভোক লাগিছিলে আমাৰ। মই আজি খাম বুলি ভাবি পেলাই মই ঘৰত একো খায়েই যোৱা নাই। এয়া আমাৰ আহি গ'ল ষ্টাৰ্টাৰত আপোনাৰ চিকেন ড্ৰামছ অফ হেভেন। সেয়া কথা পাতি খাওঁতে ফাইনেলি নিকু আহি পেলাই পাই গ'লহি। আৰু সঁচাকেই যিসকল নগাঁৱৰ তেওঁলোকে গম পায়, মিন লিফৰ যিটো ড্ৰামছ অফ হেভেন হয় বহুত বেছি টেষ্টি হয়। মই ড্ৰামছ অফ হেভেনটোৱে কোৱা নাই, মিন লিফৰ চব বস্তুৱে মোৰ বহুত বেছি ভাল লাগে খাই। এয়া আমি খালোঁ পোলাও আৰু বাটাৰ চিকেন। ইয়াৰ বাটাৰ চিকেন আৰু পোলাওটো মোৰ বহুত বেছি ফেভৰেট হয়, সেইটো কাৰণে সেয়া খালোঁ। ইফালে নেমু পিঁয়াজ এনেকৈ লৈ পেলাই খালোঁ। আৰু মই বোলো তিনিখন থালি মই দেখুৱাই দিওঁ। তাৰপিছত মই আপোনালোকক কৈছিলোঁ নে যে মোৰ বহুত বেছি চুলিখিনি বৰবাদ হৈ গ'ল, সেইটো কাৰণে মই আকৌ এটিটিউড আহিলোঁ। এতিয়া মই চুলিখিনি হেয়াৰ কালাৰটো ৰিমুভ কৰিব দিছোঁ। মোৰ একদম গোটেইখিনি পইচা বৰবাদ গ'ল জানেনে। এয়া দেখিছেনে, একদম ৰাতি মই ওলাই কৰি পেলাই ৰেডি হৈছোঁ। সেইফালে এয়া বেগ, গমটো পাইছে চাগে ক'লৈ যাম। মই এতিয়া ঘপকেনে আকৌ ডিচিশ্যন হ'ল যে মই ডিব্ৰুগড় যাব লাগিব। আকৌ আহিমগৈ বাৰু, এদিনৰ কাৰণে যাম। গৈ পেলাই মানে আমাৰ এক্সাম পৰহিলে। এতিয়া গম পাইছোঁ নটিচ এতিয়া মাৰিছে, জানেই নহয় আৰু কেনেকুৱা হয়। নটিচ এতিয়া মাৰিছে আৰু যাবলৈ এয়া ওলাইছোঁ। ওলাই পেলাই মই নৰ্মেল এনেকুৱাই কিবা ট্ৰেক এটা এইফালে ইয়াত থৈ দিছোঁ, সেয়াই পিন্ধিম আৰু পিন্ধি কৰি পেলাই যাম। অলৰেডি সিহঁত দুজনী উঠিলে গাড়ীত। মই ইয়াৰ পৰা যাম মাহঁতৰ লগত। এতিয়া প্ৰথমতে ভাতকেইটা খাই লওঁ,
খাই পেলাই তাৰপাছত যাম আৰু মই ফোন কৰি দিলোঁ গাড়ীত যে আপোনালোক ৰহা পোৱাৰ আগতে মোক কল কৰিব, তেতিয়া মই ইয়াৰ পৰা ওলাই যাওঁতে মানে মোৰ সুবিধা হয়। এইটো তেতিয়া কাৰণে ওলাই কৰি পেলাই আৰু আপোনালোকক দেখুৱাই নাই চুলি মোৰ একদম চুলিৰ কালাৰ আঁতৰাই পেলাই আহি গ'লোঁ মই। মায়ে নিদিয়ে বুলি মই কৈছোঁ নহয়, এয়া সেইটো কাৰণে আঁতৰাই পেলালোগৈ আৰু এই পিছফালৰ দুডালমান আছে আৰু সেই দুডাল নাৰাখিলেও ইমান টকা দি কৰানো কি থাকিলে ন, সেইটো কাৰণে পিছফালৰ সেইকেইডাল ৰাখি দিলোঁ। আৰু সেয়া সিফালে একদম ইগনৰ আৰু এইবিলাক মানে মোৰ লৈ যাবলগীয়া বস্তু থৈ দিছোঁ। ইফালে ইয়াত ট্ৰলি, ইফালে বেগ পেকিং কৰি পেলাই থৈছোঁ, সেয়া লৈ যাম আৰু তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আকৌ আমি ষ্টাৰ্ট কৰোঁ ডিব্ৰুগড়লৈ বুলি। ব'লক। এয়া আমি গাড়ীৰ কাৰণে ৰখি আছিলোঁ আৰু মোৰ লগত আহিছিলে, ৰ'ব দেই মই দেখাই আছোঁ কোন কোন আহিছিলে। এয়া এফালে বা আহিছিলে, তাৰপাছত এফালে মা আছে আৰু কাষৰ ঘৰৰ ধন্দা আহিছিলে মোক থ'বৰ কাৰণে, যিহেতু বহুত বেছি ৰাতি হৈ গৈছিলে, দেউতা যিহেতু ঘৰত নাছিলে, সেইটো কাৰণে আৰু মতা মানুহ নহ'লে আহিবলৈ অকণমান দিগদাৰ হয় ন, সেইটো কাৰণে আমি এনেকৈ আহিলোঁ আৰু মই অকণমান দেখুৱাই দিলোঁ। আমি উৰিয়াগাঁও চকত উঠিবৰ কাৰণে মানে আহিছোঁ দেই। উৰিয়াগাঁও মানে যোনটো চক হয়, যোনটো নগাঁৱৰ তেওঁলোকে গম পায়েই ন, সেয়াই আৰু এয়া উৰিয়াগাঁও চকত ৰখি আছোঁ গাড়ীৰ কাৰণে। এয়া মোৰ ফাইনেলি বাছ আহি গ'ল আৰু এইফালে এয়া উদি একদম লাইট চাইট বন্ধ কৰি দিলে, যিহেতু মানুহখিনি শুই আছিলে ন, সেইটো কাৰণে বন্ধ কৰি দিলে। মই দেখুৱাবলৈ নহ'ল আৰু বাকীখিনি। এয়া আমি গৈ থাকোঁ, বাকী যিমান পাৰোঁ আপোনালোকক দেখুৱাই থাকিম। একদম ব্লু কালাৰ হৈছে, চবফালে ব্লু হৈ আছোঁ দেই আমি। কেনেকুৱা বাকীখিনি এতিয়া বাৰু একদম ক'ৰবাত চাগে ৰখাব হয়তো, তাত দেখুৱাই আছোঁ। এয়া ফাইনেলি আহি পেলাই পালোহি, মানে গাড়ী পোৱাহি নাই, বোকাঘাটত এয়া ৰখিছোঁহি। এইফালে আমাৰ এজনী বেমাৰী, দুইজনী আমি বাৰু ভাত খাবৰ কাৰণে ৰখালে। আমি দুজনী, মই যিহেতু ভাত খাই গৈছিলোঁ সেইটো কাৰণে ভাত খোৱা নাই মই। এইফালে এয়া উদিয়ে ভাত খাইছে, ভাতৰ লগত দিছিলে আপোনাৰ দালি 3খনমান আৰু এইফালে চিকেন লৈছে তাই, সেয়া ভাত খাই আছে আৰু। ভাত খাই হোৱাৰ পিছত এয়া আকৌ আমি পুনৰ বাছত উঠিলোঁ যাবৰ কাৰণে। এতিয়া আৰু মই ভাবিছোঁ অলপ শুই দিওঁ, আৰু কি দেখাম, গাড়ীৰ ভিতৰত গৈহে থকা যাব আৰু নহয় জানো। এতিয়া অলপমান শুই দিওঁ, একদম ৰাতিপুৱা আপোনালোকক লগ পাই আছোঁ দেই। ফাইনেলি আমি আহি পেলাই পাই গ'লোহি আমাৰ হোষ্টেল। এফালে দেখিছেনে, এইফালে গেট একদম বেগে চেগে গোটেইকেইজনী ভাগৰুৱা হৈ আছোঁ, যিহেতু টোপনি ক্ষতি হৈ যায় ন গোটেই ৰাতিটো। এতিয়া আমাৰ আকৌ এইফালে গেট বন্ধ, মানে আকৌ এইফালে আমি বা এজনীক মাতিছোঁ তাইক খুলি দিবৰ কাৰণে। তাই খোৱাৰ পৰা বেয়াও লাগে ৰাতিপুৱাই খোৱাৰ পৰা উঠাবলৈ। ফাইনেলি আমি আহি পাই গ'লোহি আৰু একদম আমাৰ অৱস্থা ইমান বেয়া, চুলি গতি চব অৱস্থাটো চাচোন। সেইফালে এজনী কাহি অৱস্থা নাই, তাই অৱস্থা একদম বেয়া হৈ গৈছে। এইফালে গেট বন্ধ, লগৰজনীক মাতিছোঁ, তাই আহিব খুলি দিবহি। সেয়া আৰু ভাগৰে জুগৰে পালোহি দিয়ক। এয়া আমাক আহি পেলাই প্লাবিতা বাই খুলি দিলে। মই তাইক ফোন কৰিলোঁ যে আহি পেলাই খুলি দিলে, বেয়াও লাগে যিহেতু শুই থাকে ন, আৰু ইমান ৰাতিপুৱাটো উঠা নহয়। আৰু এয়া মোৰ ৰুমটো মানে বা মাজতে আহিছিলে কনভকেশ্যনৰ কাৰণে, অলপ বালি চালি কিবা আছে, কিন্তু তেনেকুৱা বিশেষ বেছি লেতেৰা হৈ থকা নাছিলে। আকৌ তথাপিতো বহুত বেছি যিহেতু টোপনি আহিছিলে, আৰু সেইদিনাখন আমাৰ এক্সামো আছিলে, ভাবিলোঁ অকণমান শুই দিওঁ বুলি। এতিয়া মই ফ্ৰেছ হৈ লওঁ দেই। এই আৰু মোৰ গতি হৈ আছে, যেনেকৈ থৈ গৈছিলোঁ ঠিকেই আছে বাৰু, বৰ বিশেষ বেয়া হৈ থকা নাই আৰু। এতিয়া মই
ফ্ৰেছ হৈ লওঁ দেই দি পেলাই আহিছোঁ একদম বহুত ৰ'দ লাগিছে আৰু ইয়াত আমাৰ নগাঁৱত ইমান বেছি ঠাণ্ডা ইয়াত ইমান চৰি নগাঁৱত ইমান বেছি গৰম আৰু ইয়াত ইমান ঠাণ্ডা একদম কিবা কিবি লাগি গৈছে হয় নাই বাৰু খোৱাৰ পৰা উঠি পেলাই এতিয়া আমি ভাত খাবলৈ আহিছোঁ জানত মানে তেনেকৈ যাব আকৌ আজি আমি ৰাতিটো আমি গুচি যাবগৈ লাগিব সেয়াই আৰু ব্লগটো এনেকৈ কণ্টিনিউ কৰোঁ আমাৰ 3:30 পৰা আমাৰ এক্সাম আছে এক্সাম দিব লাগিব বোকাতে সোমাম এতিয়া ৰ'ব এইখন জানমন দোকান একদম সৰু কিন্তু খাবলৈ বহুত বেছি টেষ্টি হয় মই কৈছিলোঁ ন যে আমি ভাত খাবলৈ আহিছোঁ বুলি এয়া ভাতৰ লগত দিছে আপোনাৰ অকণমান আলু পিটিকা তাৰপাছত এটা মিক্স ভাজি আৰু ৰঙালাও কিবা এনেকুৱা কচু দিছিলে তাৰপাছতে যিহেতু আমি বহুত বেছি ভোকত আছিলোঁ ৰাতিটো একো খোৱা নাইকিয়া সেইটো কাৰণে ভাতকেইটাকে খাই ল'লোঁ আৰু আমি এক্সাম দিবলৈ আহিলোঁ কিন্তু কি লিখোঁ কি নিলিখোঁ একো নাজানো কাচাবিলাক আৰু টোপনি ক্ষতি হৈ গ'ল ন আৰু লিখিব পৰা নাই গৈ আছোঁ আৰু ভয় লাগিছে একদম বহুত